বন্ধুসকল, এইখিনিতে আপোনালোকক দিবলৈ লৈছোঁ এটা বেয়া খবৰ। মই ইতিমধ্যে এটা ভিডিঅ' বনাইছিলোঁ যে কিশোৰ দাসৰ ভৰিত কেঞ্চাৰ হৈছে বুলি। এতিয়া গম পালোঁ যে সঁচা কথাটো তেওঁৰ ভৰিত নহয়, তেওঁৰ পেটত হৈছে কেঞ্চাৰ বেমাৰ, যাক কোৱা হয় কলন কেঞ্চাৰ বুলি। আমি আশাবাদী যে তেওঁ অতি সোনকালে সুস্থ হৈ আমাৰ মাজলৈ পুনৰ আহিব অভিনয় জগতখনলৈ। অসমীয়া শিল্পী সমাজখনেও বহুতে তেওঁক সহায় কৰিছে। ইতিমধ্যে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলে আৰু কণ্ঠশিল্পীসকলে তেওঁক ভালেখিনি সহায় কৰিছে। আৰু বন্ধুসকল, আপোনালোকে যদি তেওঁক সহায় কৰিব বিচাৰে, মই ডেছক্ৰিপশ্যনত বেংক ডিটেইলছ দি দিম আৰু আশা কৰিছোঁ আমি যিমান পাৰোঁ সিমান আপোনালোকে যেন সকলোৱে সহায় কৰে এই অভিনেতাজনক। তেওঁ যাতে অতি সোনকালে সুস্থ হৈ উঠে, এই চেনেলটোৰ ফালৰ পৰা কামনা কৰিলোঁ। বন্ধুসকল, এই চেনেলটোৰ মাধ্যমেৰে মই আপোনালোকক দিবলৈ বিচাৰোঁ বিশ্বৰ সকলো গুৰুত্বপূৰ্ণ ঘটনাবোৰ। যদি সেই ঘটনাবোৰ শুনি ভাল পায় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক।